আপোনাৰ দিনবোৰ বা আপোনাৰ সময়বোৰ যেনেকৈ কোনেও কাঢ়ি নিব নোৱাৰে, তেনেকৈ আপোনাৰ শৰীৰটো কিমান আপুনি শক্তিশালী কৰি ৰাখে বা কিমান নিজৰ শৰীৰটো আপুনি হেল্ডি কৰি ৰাখে, ষ্ট্ৰং কৰি ৰাখে, সেইটো আপোনাক কোনেও দিবও নোৱাৰে, নিবও নোৱাৰে। গতিকে আপোনাৰ শৰীৰটো যদি আৰু সুস্থ সবল কৰি ৰাখিব বিচাৰে, গতিকে ব্যায়াম কৰক আৰু নিজকে এই চিটুৱেশ্যন যিটো এতিয়া কৰোণা চলি আছে, য'ত আপোনাৰ ইমিউন ছিষ্টেম বেছি ভাল থাকিলেহে আপুনি সুস্থ হৈ থাকিব পাৰিব, এই ভাইৰাছটোৰ পৰা সোনকালে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। গতিকে আপুনি ব্যায়াম কৰক আৰু নিজকে সুস্থ সবল কৰি ৰাখক, যাতে আপোনাক সহজতে কোনো মহামাৰীয়ে আক্ৰমণ কৰিব নোৱাৰে।